হেল্ল' গাইজ, আজি আমি চাব যাম ইটানগৰ চিৰিয়াখানা এটা। আৰু এতিয়া টাইম হৈছে 8টা আৰু এতিয়া মই লগৰটোৰ ঘৰতে আছোঁ বৰ্তমান। আৰু অলপ পাছত ভাত পানী খাই আৰু ওলাই যাম। আৰু ভিডিঅ'টো আজি বহুত ইণ্টাৰেষ্টিং হ'ব, কাৰণ আজি আপোনালোকক কি দেখুৱাম আপোনালোকে চাই থাকিব ভিডিঅ'। চিৰিয়াখানাত যাম, টাইগাৰ ঘৰিয়াল চব দেখুৱাম আপোনালোকক। তো ভিডিঅ'টো নিশ্চয় চাই থাকিব আৰু স্কিপ নকৰাকৈ। আৰু মোৰ ভিডিঅ' আজিৰ ভিডিঅ'টো চবচে মোৰ যিমান ভিডিঅ' আছে চবচে বেষ্ট ভিডিঅ' হ'ব, কাৰণ আপোনালোকে চাই থাকিব। তো বলক। তো ফাইনেলি পালোঁ বায়'লজিকেল পাৰ্ক জু এট ইটানগৰ। ৱেলকাম। আমি জংঘলৰ ভিতৰত চিৰিয়াখানা হয়, জংঘল নহয় এইটো। চিৰিয়াখানাৰ ভিতৰত সোমাবলৈ এইটো মেপ দিছে, আৰু মেপটো চাই নাযাওঁ, তথাপিও জানো ৰাস্তা কেনেকুৱা আছে। আৰু মেপটো দিছে আৰু চাবৰ কাৰণে চাই পেলাই যাওঁ ন, কি দিক্কত আছে। তো চালোঁ ভালকৈ, আপোনালোককো অলপ দেখালোঁ। আপোনালোকে আহিব পাৰে। আৰু ৰাস্তাখিনি ভালে আছে। বাইক সোমালে 50 ৰুপিজ আৰু গাড়ী সোমাই দিলে 100 ৰুপিজ। আমি আহি পালোঁ আমাৰ মৰমৰ চিৰিয়াখানাৰ, আৰু য'ত জীৱ জন্তু আছে। আৰু প্ৰথমতে আপোনালোকক দেখুৱাম ঘৰিয়াল এটা। তো চাব নেকি? ক'ত আছে ঘৰিয়াল? অ' ভাই চা, আচৰিত যেন লাগিব। মই দেখাইছোঁ, কেমেৰাটো বেক কৰিছোঁ মানে। এইটোৱেই হ'ল ঘৰিয়াল দুটা, যেন মৰি গৈছে নিচিনা লাগিছে বে। আৰু ইহঁতৰ ঘৰটো হ'ল এয়া, বেছি ডাঙৰ নহয়, সৰু। আৰু দুটাই আছে ঘৰিয়াল চাগে, বেছি বেলেগটো দেখা নাই। কিন্তু মাছ জৰুৰ আছে, এয়া মাগুৰ মাছ। আৰু মাগুৰ দুটামান দেখিছোঁ, আৰু ঘৰিয়াল দুটা। তেওঁলোকৰ আশাৰ হ'ব। মোৰ লগৰটো শিল দলিয়াই চাব, মানে জিন্দা আছেনে চেক কৰিম। আৰু দলিয়াচোন। অ' ভাই, অলপতো জিন্দা আছে, কিবাটো ছিগনেল দিছে বাৰু। তো গাইজ, আপোনালোকে ঘৰিয়ালটো চালে আৰু বেলেগ বস্তু দেখুৱাম, বেলেগ প্ৰাণী জন্তু মৰা জীয়া যি আছে চব দেখুৱাম। আৰু ওপৰত উঠিব লাগিব, পাহাৰৰ ওপৰতে আছে আৰু গুচি গৈ আছে। তো জেগাটো লাইক সেনেকুৱা আৰু মজাই আছে। আৰু দেখুৱাম ওপৰত গৈ। অলপ ওপৰত আহি গ'লোঁ, আৰু ওপৰত মানে আৰু ওপৰ যাবলগীয়া আছে। তো গৈ থাকোঁ ন, আৰু দেখুৱাম মানে। আৰু যোনে ভিডিঅ'টো চাইছে আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটো হ'ল কি নাজানো, পঢ়ি চাব লাগিব। লিখা আছে উই এনজয় ইট, উই স্পইল ইট, নাও উই মাষ্ট ছেভ ইট। ইংলিছ অলপ চলপ পঢ়িব জানো। আৰু ওপৰত উঠিম। তো ব'লক গাইছ, এতিয়া আমি আছোঁ অলপ ওপৰত উঠি পেলাই। আৰু চাব, আপোনালোকে চাই আছে আমাৰ হনুমানৰ ৰিচিদাৰসকল। তো আপোনাক জুম কৰি দেখুৱাম ন, কি আছে। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 পুৰা আঁকিটা আছে বান্দৰ। আৰু আপোনালোকে নিজে গিনতি কৰি চাওক, মই মিছা কোৱা নাই একদম। আৰু এইয়া হ'ল মাংকি উমেন, যাৰ পোৱালি এটা নকওঁ আৰু দে। লগত আছে, মোৰ পিছফালে আছে। যেতিয়া সীতাক অপহৰণ কৰিছিলে, তাৰ আগতে ৰামে যোনটো হৰিণ মাৰিছিলে, তেওঁৰ প্ৰজাতিৰ এটা সেইটো একদম চুকত আছে। আৰু তাৰ লগতে কেইটামান আৰু আছে, মানে যে গা খাই আছে, ফুৰি আছে, আৰু ধেনা দিয়ে চাগে। আৰু দেৰি দেখাম, চাই থাকিব মোৰ ভিডিঅ'টো। একে স্কিপ নকৰিব, পিছত আকৌ মানে ক'বা যে আকৌ ভিডিঅ' এইটো দেখুৱালে, এইটো নেদেখুৱালে। তো গাইজ, প্লিজ স্কিপ নকৰাকৈ চাই থাকিব ভিডিঅ'টো। আপোনালোকক বহুত ওচৰৰ পৰা দেখুৱাম, আৰু চাই থাকক ভিডিঅ'টো। এইটো কি বস্তু আপোনালোকে যোনে জানে, নামটো জানে, কমেণ্টত জনাব। আৰু কমেণ্টত এই জন্তু মোৰ মইনাটোৰ নামো আপোনালোকৰ কাৰণে চুই দিছোঁ, ইমান খাতৰা লৈছোঁ মই। আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকক লাইক, ইমান কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব একদম নাপাহৰিব। মানে সেইটো চাওক, মানে ওচৰৰ পৰা, মানে ওচৰৰ পৰা চাওক। এয়া এইটো মোবাইল খাই পেলাব। তো আৰু এনেকৈ আৰু প্ৰাণী জন্তু কি আপোনালোকে কি বুলি মাতে নাজানো, চব দেখুৱাম। চাব গৈ আছোঁ আমি জংঘলৰ ৰজা, অৰণ্যৰ ৰজা। বাঘটো ক'ত গ'ল? 1 2 3
এয়া হ'ল লিখা আছে বৰ্ডত আপোনালোকে পঢ়ি লওক নিজে মই পঢ়িব নাজানো অলপ চলপ ক'ত আছে দেখা পোৱা নাই বাঘটো ক'তো মানে ঘৰৰ ভিতৰত লুকাই আছে আৰু আপোনালোকক মোৰ দাদা এজনে বাঘটো মানে অলপ মাটিখিনি উলিয়াই দিব আৰু এই আমাৰ উপস্থিত আছে মঞ্চত মোৰ দাদা মই মাতিলে তো অলপ ৱেইট কৰিব লাগিব আপোনালোকৰ বেড লাক নে মোৰ বেড লাক মই একো ক'বলৈ যোৱা নাই আৰু বাঘটো ইয়াতে আছিলে কিন্তু বাঘটো একদম তাৰ ঘৰৰ ভিতৰত সোমাই আছে ঘৰতকৈ আলহী আহিছে চাগে তো আলহীৰ লগত অলপমান আলোচনা ডিছকাছিং কৰি আছে তো বাঘটো ফাইনেলি আমি দেখা পালোঁ এইয়া জুম কৰি দেখাব লাগিব আপোনালোকক তো দেখাইছোঁ এইয়া আপোনালোকে চাই আছে অৰণ্যৰ ৰজা জংঘলৰ বছ অসমৰ বাঘ বাঘ নাম দিছোঁ হাক খাবলৈ পাম তাত তো আপোনালোকে চাই আছে বাঘটো শুই আছে টোপনিৰ পৰা জগাবলৈ কিবা এটা শিল দলিয়াব লাগিছিলে কিন্তু এই পেঞ্চিঙে দিছে শিল দলিয়াব পৰা নাই তো এনেকৈ চাই এনজয় কৰা আৰু এইয়া নেক্সটটো হিলাই আছে লগত আৰু এটা প্ৰাণী আছে যোনটো মানে বাঘৰ পিছত আহে বিয়েৰ মানে কি ভালুক ক'লা ভালুক অৰুণাচলত থাকি কেনেকৈ ক'লা হ'ল মই নাজানো তথাপি আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ আৰু ক'ত গ'ল সেইটো ওচৰতে বহি আছে আৰু আপোনালোকক একদম জুম কৰি দেখুৱাম ভিডিঅ'টো চাই থাকিব আহা ভাইটি আহা মইনা ৰাম ৰাম চাওক এয়া আমাক চ দেখুৱাব নেকি অ' ভাইটি এইফালে চা ঐ চাওকচোন ইমান ৰাইজসকল আছে তেওঁলোকৰ পৰা চোৱা নাই আৰু মোৰ আমি যোনটো কেমেৰাত আজিকালি জীৱ জন্তু মানুহ চানুহ কথা নাই আৰু চবেই কেমেৰা বুলি ক'লেই কেমেৰা দেখিলেই আৰু তো গাইছ আমাৰ যোনটো বালুক আছিলে আপোনালোকক অলপ আগতে দেখাইছিলোঁ এইটো বালুকৰ নানা মুন্না বাচ্চা পোৱালিকেইটা লপ চবত পৰি পেলাই ঢোকা দিলে চাগে তো শুই আছে আপোনালোকক দেখুৱাম এইটো দুটা পোৱালি আছে আৰু এটা আছে তলত আছে চাওক গাহৰি নিচিনা লাগিছে বে আৰু দুটা পোৱালি শুই আছে আপোনালোকক জুম কৰি দেখাম তো য'ত নেকি লপ চবত পৰি একদম প্ৰেমত পাগল হয় একদম দুখত বেদনা আৰু এটা খাই আছে হজম কৰি আছে তো আৰু চাম ভিডিঅ'টো চাই থাকিব আৰু এজন হনুমানৰ সংগতৰ বেষ্ট ফ্ৰেণ্ড আৰু তেওঁ মোক নিজে কৈছে বেষ্ট ফ্ৰেণ্ড বুলি তো চাই আছে নেক্সটটো কিমান দীঘল আৰু আপোনালোকে এইটো বান্দৰৰ যদি নাম জানে আপোনালোকে কমেণ্টত জনাব এইয়া গৰম হাই গৰমি তো মোৰ লগত আছে কেইটামান মইনা কম নে মইনী কম পোৱালি কম নে বাচ্চা কম নাজানো চাওক ইমান কিউট আছে আৰু এটা ডাঙৰ আছে আৰু এটা তাৰ বেহেন নে ব্ৰাদাৰ একো চিনিব পৰা নাই এইটো এটা আছে আৰু এইটো হ'ল জুম কৰিব লাগিব আৰু ন এই চাই আছে আৰু আপোনালোকে চবেই চাইছে চবৰে ঘৰত থাকি প্ৰায়ভাগ এয়া হ'ল আমাৰ মৰমৰ পাৰ চৰাই য'ত নেকি আমি অসমবাসীৰে সকলোতে আৰু বহুত ভাল লাগে আৰু দেৰি চাবলগীয়া বস্তু আছে আৰু চাম মতা মাইকী নাজানো আৰু এইটো মইনা মই নিজে নাম দিছোঁ আৰু এইটো হ'ল মইনী দুটাতে একদম ভিতৰতে লুকাই আছে আৰু তেওঁৰ মাক বাপে ক'ত গ'ল নাজানে মেলাত হেৰাই গ'ল বোলে তো বিচাৰি আনিব লাগিব ন ওচৰতে আছে আৰু এটা প্ৰাণী জন্তু আৰু কেটলাপো নামটো কেটলাপো মই কিতাপৰ পৰা কাৰোবাৰ পৰা শুনিছোঁ চাগে আৰু জুম কৰি দেখুৱাম আৰু চিকনৰ কাৰণে ভালকৈ দেখিব পৰা নাই চাগে আৰু জুম কৰি দেখুৱাইছোঁ এইটো হ'ল কেটলা পশু চবেই কেটলাপৰ কাহিনীটো শুনিছে চাগে নাচপতি তো মনত ৰাখিলে ভালে আছে আপোনাৰ মগজু ঠিকে আছে বৰ্তমান ফাইনেলি আমি ভিতৰৰ পৰা ওলাই আহিছোঁ আৰু বহুত চালোঁ আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আৰু মোৰ এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু ইয়াতকৈ আৰু মজা ভিডিঅ' আনি থাকিম আপোনালোকৰ আৰু মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু অলপমানো ভাল পায় তেতিয়া মোৰ চেনেলটো প্লিজ লাইক কৰিব নাপাহৰিব আৰু বেছি মজা লাগিলে আৰু শ্বেয়াৰটো কৰি দিব আৰু নিজৰে মানুহ বুলি তো আজিৰ ভিডিঅ'টো ইমানতে মৰমৰ ভয় কৰিছে চাগে